আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহু। এতিয়া জোহৰৰ নামাজ পঢ়ি আমি ইটাখোলা জামে মছজিদত বহি আছোঁ। আমাৰ ইয়াতে ইটাখোলা মাদ্ৰাছা আছে, আমি বহি আছোঁ। এয়া মোৰ লগত ইটাখোলা মছজিদৰ ইমাম মৌলানা নুৰুল হক চাহাব। এওঁ মোৰ ছাত্ৰই হয়, ইয়াতে ইটাখোলা মাদ্ৰাছাত আমাৰ ওচৰতে পঢ়িছে। আৰু ইয়াতে এয়া জামাতি ভাইসকল আছে, তেওঁলোকে এতিয়া নামাজ পঢ়ি খানা পিনা খালে। আমাৰ মানুহ নামাজ পঢ়ি কিছুমান নামাজ পঢ়িও আছে, আফান চাহাবে নামাজ পঢ়ি আছে, আৰু বাকীসকলে নামাজ পঢ়ি এতিয়া ওলাই গৈছে। আমি এতিয়া আপোনালোকক কম কোৰাণ তিলাৱাতৰ কিছুমান উচুল। কেইবাজনো বন্ধু কেইবাজনো শুভাকাংক্ষীয়ে ফোন কৰিছিলে আৰু কৈছিলে যে কোৰাণ তিলাৱাতৰ কিছুমান উচুল যে আছে, নীতি নিয়ম, যেনেকৈ আউজুবিল্লা বিছমিল্লা কেনেকৈ কৰিব লাগে, তাৰপিছত তাৰ তজৱিদবিলাক কেনেকৈ আদায় কৰিব লাগে। এতিয়া আমি ভিডিঅ'টো বেছি লাম্বা নকৰি আমি এইটো আৰম্ভ কৰিম ইনশাআল্লাহ। কোৰাণ শৰীফ পঢ়াৰ আৰম্ভণিতে আউযুবিল্লাহ মিনাশ শাইতানিৰ ৰাজিম পঢ়িব লাগে আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়িব লাগে। আউযুবিল্লাহ মিনাশ শাইতানিৰ ৰাজিম আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়াৰ চাৰিটা উচুল আছে, চাৰিটা কায়দা আছে। এই চাৰিটা কায়দা হৈছে যে ফছলে কুল, ৱাছলে কুল, ফছলে আউৱাল, ৱাছলে সানি, ৱাছলে আউৱাল, ফছলে সানি। ফছলে কুল, ৱাছলে কুল, ফছলে আউৱাল, ৱাছলে সানি, ৱাছলে আউৱাল, ফছলে সানি। তাৰ মানে আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিমক একেলগে পঢ়াৰ নাম ফছলে কুল, ৱাছলে কুল। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বেলেগকৈ পঢ়া, আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বেলেগকৈ পঢ়া, আৰু সূৰা বেলেগকৈ পঢ়া, তাৰ নাম হৈছে ফছলে কুল। সকলোখিনি বেলেগ বেলেগ পঢ়া। ফছলে কুল সকলোখিনি আউযুবিল্লাহ, বিছমিল্লাহ আৰু সূৰা সকলোকে বেলেগ বেলেগে পঢ়াৰ নাম হৈছে কি ফছলে কুল। আৰু ৱাছলে কুল হৈছে সকলোখিনিকে একেলগে মিলাই। ফছলে কুলৰ এটা উদাহৰণ হৈছে বিছমিল্লাহ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰব্বিল আলামিন, আর রহমানির রহিম, মালিক ইয়াউমিদ্দিন। এইবোৰ বেলেগে বেলেগে পঢ়াৰ নাম হৈছে ফছলে কুল। ফছল মানে বেলেগ বেলেগ, আৰু কুল মানে সকলোখিনি বেলেগে বেলেগে পঢ়া। ৱাছলে কুল মানে সকলোখিনিকে মিলাই পঢ়া। যেনেকৈ ৱাছল মানে মিলাই পঢ়া, আৰু কুল মানে সকলো, ৱাছলে কুল। যেনেকৈ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰব্বিল আলামিন। আউযুবিল্লাহ, বিছমিল্লাহ আৰু সূৰা আলহামদু সূৰা বা অন্য যিকোনো সূৰাক একেলগে মিলাই পঢ়াৰ নাম হৈছে ৱাছলে কুল, সকলোকে মিলাই পঢ়া। তাৰপিছত আহিছে ফছলে আউৱাল, ৱাছলে সানি। প্ৰথমটো একেলগে মিলাই পঢ়া, আৰু দ্বিতীয়টো প্ৰথমটো মানে আউযুবিল্লাহ বিছমিল্লাহ একেলগে পঢ়া, মিলাই পঢ়া, আৰু সূৰাটোক বেলেগকৈ পঢ়া। সেইটো হৈছে কি ৱাছলে আউৱাল, ফছলে সানি। যেনেকৈ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰব্বিল আলামিন। আউযুবিল্লাহ আৰু বিছমিল্লাহক মই একেলগে মিলাই পঢ়িলোঁ, আৰু সূৰাটোক আলহামদু সূৰাই হওক বা অন্য যিকোনো সূৰাক মই বেলেগকৈ পঢ়িলোঁ। এইটো হৈছে ৱাছলে আউৱাল, ফছলে সানি। তাৰ পিছৰ উদাহৰণটো হৈছে কি ফছলে আউৱাল, ৱাছলে সানি। তাৰমানে আউযুবিল্লাহক বেলেগকৈ পঢ়া, আৰু বিছমিল্লাহ আৰু সূৰাটোক একেলগে মিলাই পঢ়া। যেনেকৈ আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, আলহামদুলিল্লাহি ৰব্বিল আলামিন। অৰ্থাৎ মই আউযুবিল্লাহটো বেলেগকৈ পঢ়িলোঁ, আৰু বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰু সূৰাটো একেলগে মিলাই পঢ়িলোঁ। এইটো হৈছে ফছলে আউৱাল, ৱাছলে সানি। এইকেইটা হৈছে আউযুবিল্লাহ আৰু বিছমিল্লাহৰ সূৰাৰ লগত মিলাই পঢ়াৰ চাৰিটা প্ৰকাৰ, চাৰিটা ইয়াৰ দিশ। এই চাৰিটা প্ৰকাৰ আৰু ইয়াৰ চাৰিটা উচুল বা কায়দাক জানি ৰখাটো সকলোৰে কাৰণে ভাল, দৰকাৰী। ইয়াত তজৱিদৰ প্ৰথম কানুন, তজৱিদ আৰম্ভ কৰোঁতে, তজৱিদ শিক্ষা আৰম্ভ কৰোঁতে এইটো হৈছে প্ৰথমকৈ জানিব লগা এটা বিষয়। গতিকে সকলোলৈকে আজিৰ এই বিষয়টো আয়ত্ব কৰিব পাৰিব বুলি আশা ৰাখিছোঁ, আৰু পৰৱৰ্তী সময়ত ইনশাআল্লাহ ইয়াৰ পিছৰ তজৱিদৰ কায়দাখিনি আমি এই ধৰণে সময় পালে, নামাজৰ পিছে পিছে সময় পালে আমি ব্যক্ত কৰি যাম। গতিকে সকলোৱে এই চেনেলটোত জড়িত হৈ থাকিব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।